মন্দিৰ হয় তো মই এতিয়া মন্দিৰত যাওঁ আইতাৰ লগত আৰু মন্দিৰত যাওঁ अरे कहना क्या चाहते हो যাম আইতাই গেট মাৰি আছে আৰু মই সেইদিনা দেখাই দিছিলোঁ মন্দিৰটো আপোনালোকৰ হনুমান মন্দিৰটো যে আছে সেইটো মন্দিৰতে যাওঁ তাতে শিৱ বাবা আছে তো আমি তাত যাওঁ আৰু এতিয়া যাই আছোঁ খোজকাঢ়ি এখন থালি লৈ যাই আছোঁ এখন থালি তো আইতা পিছফালে আহি আছে ছাতি লৈ আৰু যাওঁ পূজা কৰোঁ মন্দিৰত যাইতো বহুতেই ভাল লাগে আৰু 15 আগষ্ট হয় আজি হেপী ইণ্ডিপেণ্ডেন্স ডে টু অল এতিয়া চাগে মন্দিৰত মানুহ নাথাকিব কাৰণ 12টা বাজিল যিহেতু নাথাকিব মন্দিৰত মানুহ কিন্তু আমি যাই লওঁ আৰু মন্দিৰত যদি পাৰোঁ মন্দিৰটো মই ভালদৰে দেখাম আপোনালোকক অ'কে চাই থাকিবা জয় ভোলে জয় ভোলে জয় ভোলে ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় 108 বাৰ এইটো কৰোঁ মই ওম নমঃ শিৱায় এনেকৈ 108 বাৰ কওঁ তো এনেকৈ ক'ব লাগে বুলি শুনিছোঁ মাহঁতে কৈ থাকে যে এনেকৈ ক'বা তো কৈ থাকোঁ আৰু আমি মন্দিৰ পাই গ'লোঁ আৰু এতিয়া আমি ইয়াতে ভৰি ধুম তো ভৰিকেইখন ধুই ল'লোঁ আৰু চাওক ইয়াতে আছে এডাল বেলগছ আৰু এইটো আমাৰ বাবা এইটো বাবাৰ মূৰ্তিটো চাওকচোন ইমান ধুনীয়াকৈ বনাই থৈছে বহুত ভাল লাগে মোৰ বাবাক মানে বাবাৰ মূৰ্তিটো চাই আৰু বাবাকো ভাল পাওঁ বাৰু বহুত আৰু এইটো হনুমান মন্দিৰ ইয়াতে হনুমান পূজা হয় তো আমি এতিয়া বাবাক পূজা কৰোঁ ব'লক এইখিনি ভিডিঅ' মোক আইতাই বনাই দি আছিল কিন্তু তাত এজন ভাইটি আছিল সি মোক কৈছে দিয়া বা মই ভিডিঅ'টো বনাই দিওঁ আৰু তেতিয়া মই কৈছোঁ অ'কে দিয়া আৰু ভাল লাগিছিল এইখিনি সময়ত সি ধুনীয়াকৈ আহি কিনে কৈছে যে বনাই দিওঁ ভিডিঅ'টো মই তো যিহেতু তুমি ভিডিঅ'টো বনাই দিলা তো মই ভ্লগটো দি দিছোঁ এইখিনি আৰু থেংক ইউ ভাইটি চাওকচোন মন্দিৰৰ লোকেশ্যনটো ইমান ধুনীয়া বহুত ভাল লাগে যায় পূজা কৰিলোঁ এইটো হনুমান মন্দিৰ আৰু এইটো শিৱ মন্দিৰ আৰু হনুমান মন্দিৰৰ ভিতৰৰ পৰা মই ভিডিঅ' কৰা নাই কাৰণ মোক ভিডিঅ' কৰি দিয়া মানুহ নাই মই নিজেতো কৰা নাই ভিডিঅ' আৰু মোৰ দাদা এজনে কৰি দিছে শিৱ মন্দিৰৰ পৰা আৰু যিহেতু বাহিৰৰ পৰা দেখা পাই শিৱটোক তো কৰিব পাৰিছোঁ কিন্তু ইয়াৰ পৰা কৰি দিয়া মানুহ নাই চ' কৰা নাই আৰু এতিয়া সেৱা কৰিলোঁ আৰু এতিয়া ঘৰলৈ যাওঁ তো এইটোৱে মন্দিৰৰ ভিউ ধুনীয়া লাগে মন্দিৰটোত আহি শান্তি পায় আৰু পিচ আৰু ইমান ধুনীয়া লাগে তো পৰিৱেশটো ধুনীয়া এখন গেট কিন্তু মন্দিৰটো বহুতেই ধুনীয়া মন্দিৰটো এইখন গেট আৰু এতিয়া আমি ঘৰত যাওঁ তো বলক ঘৰত যাওঁ আমাৰ আইতা বহুত মৰম লগা আমাৰ আইতাই বহুত কিউট মানে চেম মোৰ দৰে আৰু তো আইতা কেনে লাগিল তোমাৰ মন্দিৰত আহি কোৱা ভাল লাগছে বোলে তো আইতা আৰু মই গৈছোঁ ঘৰত মই ঘৰ পাই গ'লোঁ আৰু এতিয়া ভ্লগটো অলপ ষ্টপ কৰি দিওঁ ইভিনিং যদি কিবা হয় কিবা কৰোঁ আপোনালোকক দেখাই আছোঁ অ'কে ইভিনিং টাইম হয় আৰু এতিয়া আমি ওলাই যাম মোৰ ফ্ৰেণ্ডজনীৰ লগত আমি যোৱা কথা আছিল বজাৰত আমি তিনিজনী আৰু বজাৰত যোৱা কথা আছিল কিন্তু আমি এতিয়া যাব লগা হ'ল হস্পিটেল কাৰণ মোৰ এজনী ফ্ৰেণ্ড আছে দেৱিকা তাই বেমাৰ হৈ আছে তো আমি খবৰ লৈ আহোঁ আৰু সেইটো কাৰণে যাওঁ আৰু তাত তো কেনেদৰে ভ্লগটো খতম কৰোঁ চাই থাকিব 15 আগষ্টৰ কাৰণে জেলখন চাওকচোন কি ধুনীয়াকৈ সজাইছে ৱাও ফ্লেগ হৈ গৈছে এতিয়া লগ হৈ গ'লোঁ আৰু এতিয়া আমি পাৰ্কত আছোঁ এইখন হ'ল পাৰ্কৰ দৃশ্যটো অলপমান পিছত দেখাই দিম তো আৰু মোৰ ফ্ৰেণ্ডৰ লগত আহিছোঁ তাৰপিছত আমি হস্পিটেলত যাম আৰু বজাৰ কৰিব আছিল বজাৰ কৰা নহয় চাগে কাৰণ ৰাতি হৈ যাব আমাৰ তো এইখনে আমাৰ পাৰ্ক পাৰ্ক ব'লক পাৰ্কত থকা ৰঙিলী পখিলীবিলাকক চাওঁ তো এইখনে আমাৰ নলবাৰী পাৰ্ক আৰু মই ইয়াতে বেছি নাহোঁ আজি 3rd টাইম আহিছোঁ ৰঙিলী পখিলীবিলাকক চালোঁ আৰু ইয়াতে হয় আপোনাৰ ফটোশ্বুট কৰিব আহে ভাল গছ গছনি আছে যে তো ফটো ভাল হয় ইয়াতে ফটোশ্বুট কৰিব আহে আৰু বাচ্চাবোৰতো থাকেই একদম ৰঙিলী পখিলী হৈ নাচি বাগি খেলি থাকে আৰু সৌটো হালধীয়া পিন্ধি পৰিল ল'ৰাটোৱে ৰঙিলী পৰি গ'ল তো আমি এতিয়া গৈ আছোঁ হস্পিটেল মাই বিলকুইন তাইক ফোন মাৰিম আৰু আমি হস্পিটেলত যাম আৰু তাইক খবৰ ল'ম তো আমি গৈ আছোঁ
এইখনে নলবাৰী চৰকাৰী হস্পিটাল আৰু মই এফালে সোমোৱা নাছিলোঁ, আজি ফাৰ্ষ্ট সোমালোঁ। আগৰ ফালে সোমাইছোঁ দুদিনমান হস্পিটালখনত আৰু বহুত চাফ চিকুণ হয়, ধুনীয়া লাগে, কেম্পাছটো ধুনীয়া, বহুত ডাঙৰ আৰু ভাল লাগে আৰু। তো এতিয়া আমি মাই ৰিল কুইনক লগ পাম। ৰিল কুইন মানে দেৱিকা, মই তাইক ৰিল কুইন বুলি মাতোঁ কাৰণ তাই বহুত ৰিল বনাই ভাল পায়। তো ৰিল কুইনক লগ কৰিব যাই আছোঁ। তো গাইছ, মোৰ ইয়াতে আহি বহুত ভাল লাগিছে, কাৰণ মই দেখিছোঁ এটা ককা আইতা ইমান ধুনীয়াকৈ ধৰি নি আছে। চব ৰিলেশ্যন এনেকুৱাই হওক, ভাল লাগে। দেৱিকা জান, তুমি সোনকালে ভাল হৈ লোৱা, এক্সাম দিব লাগিব কাৰণ আমাৰ এক্সাম আহি আছে। তো জল্দি ভাল হৈ লোৱা। আৰু আমি তাইক লগ কৰি ওলাই আহিলোঁ আৰু এইখনে আমাৰ ৰাতিৰ নলবাৰী। আৰু এতিয়া আমি গোলা খাব ৰখিছোঁ, গৰম লাগিছিল বহুত আৰু পাৰ্কৰ আগত আছোঁ। পাৰ্কখনৰ নাম ভূপেন হাজৰিকা পাৰ্ক, সেইটো কাৰণে 10 নৱেম্বৰ বুলি দিয়া আছে। তো আমি গোলা খালোঁ, তাৰপিছত ওলাই আহিলোঁ আৰু আজি বেছি গাড়ী নাই কাৰণ আজি 15 আগষ্ট হয়, তো গাড়ীবোৰ ইমান অহা নাই। তো ভালকৈ আমি কথা পাতি খোজকাঢ়িব পাৰিছোঁ। আৰু এতিয়া আমি ঘৰলৈ যাওঁ। এজনী ফ্ৰেণ্ডক বাই বাই ক'লোঁ আৰু আমাৰ দুজনীৰ ঘৰ এইফালে হৰি মন্দিৰৰ ফালে। তো আমি আহি আছোঁ আৰু এইখন আমাৰ ষ্টাইল বাজাৰ, তো আহিব শ্বপিং কৰিব, অ'কে। আৰু মোৰ ফ্ৰেণ্ডজনীয়ে কৈ আছে যে ফুচকা খাই বোলে, তো আমি ইয়াতে ৰৈ দিছোঁ আৰু তাই এতিয়া ফুচকা খাব, মই নাখাওঁ কাৰণ মোৰ খাব মন নাই। তো তাই খাই লওক, তাৰপিছত আমি ঘৰলৈ যাওঁ। হা? না, ভিডিঅ' কৰিছোঁ মই, ভ্লগত দিম, ভ্লগ। তো গাইছ, আমি ঘৰ পাই গ'লোঁ ফাইনেলি। এতিয়া 7 বাজিছে, 7টা বাজিল আৰু আমি ঘৰ পাই গ'লোঁ।